আজি আদিবাসী সমাজৰ কল্যাণৰ বাবে আমাৰ চুক্তি অনুসৰি আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদে শপত গ্ৰহণ কৰিছে। আমি তেখেতসকলক চুক্তি অনুসৰি যি উন্নয়নমূলক আঁচনিৰ আমি প্ৰতিশ্ৰুতি দিছিলো তাক আমি পালন কৰাৰ উপৰিও আমি বছৰিকীয়া তেওঁলোকৰ হাতত আমি পুঁজিৰ যোগান ধৰিম যাতে তেখেতসকলে আদিবাসী সমাজৰ শিক্ষা সংস্কৃতিৰ বাবে আৰু তাৰ সমান্তৰালভাৱে আমাৰ সমাজখনৰ উন্নয়নৰ বাবে কাম কৰি যাব পাৰে। মই আমাৰ কল্যাণ পৰিষদক আহ্বান জনাম যে আমাৰ আদিবাসী ল'ৰাসকলৰ মাজত ছোৱালীসকলৰ মাজত স্কিল কেনেকে আমি ট্ৰেইনিং কৰাব পাৰো স্কিলৰ ওপৰত স্কিল এম্পাৱাৰমেণ্ট বা স্কিল ট্ৰেইনিঙৰ ওপৰত আমি গুৰুত্ব দিব লাগে যাতে তেখেতসকলে একোজন উপযুক্ত যুৱক হৈ তেওঁলোকে সমাজৰ বহল বুকুত আগুৱাই যাব পাৰে। আজি আমি আদিবাসী সমাজখনৰ কল্যাণৰ বাবে চাহ বাগিচা অঞ্চলত শিক্ষাৰ মানদণ্ড আমি বৃদ্ধি কৰাৰ বাবে কাম কৰিছো। 119খন আমি বিদ্যালয় উচ্চ মাধ্যমিক বিদ্যালয় নিৰ্মাণ কৰিছো আৰু ৰাজ্যখনৰ প্ৰাথমিক বিদ্যালয়সমূহতো যাতে আমি সুন্দৰ শিক্ষা দিব পাৰো তাৰ বাবে আমি প্ৰচেষ্টা কৰিছো। আদিবাসী কল্যাণ পৰিষদেও আমাৰ যেতিয়া বিদ্যালয়সমূহৰ উত্থানৰ বাবে কাম কৰিব আমি আমাৰ লক্ষ্যত বহু গুণে আগুৱাই যাবলৈ আমি সক্ষম হ'ম। আমাৰ ৰাজ্যৰ আজি মেডিকেল কলেজে হওক ইঞ্জিনিয়াৰিং কলেজে হওক আজি প্ৰত্যেকটো উচ্চ শিক্ষাৰ অনুষ্ঠানত আদিবাসী লোকসকলৰ বাবে আমি আসন সংৰক্ষণ কৰিছো। চাওঁতে মেডিকেল কলেজত 30খনকৈ আসন অকল আদিবাসী আৰু চাহ জনগোষ্ঠীৰ বাবে আজি সংৰক্ষণ কৰা হৈছে। বছৰত আমি 30জন ডক্টৰ নিৰ্মাণ কৰিব পাৰো। যোৱাকালি আমাৰ কেবিনেটত সিদ্ধান্ত হৈছে যে বিএসসি নাৰ্ছিং এএনএম নাৰ্ছিং আৰু আমাৰ জিএনএম নাৰ্ছিঙতো আদিবাসী ল'ৰা ছোৱালীৰ কাৰণে আমি সিট ৰিজাৰ্ভেশ্যন কৰিম। চাওঁতে 15 আগষ্ট বা ছেপ্টেম্বৰৰ ভিতৰত আমি অসম চৰকাৰৰ সকলো চাকৰিতে 3% আদিবাসী লোকৰ বাবে চাহ জনগোষ্ঠীৰ লোকৰ বাবে আমি আসন সংৰক্ষণ কৰিব খুজিছো। অৰ্থাৎ 100টা যদি পুলিচৰ দৌৰা হয় 3টা আমাৰ আদিবাসী ল'ৰাসকলে ছোৱালীসকলে নিশ্চিতভাৱে পাব পাৰিব। অহা কেবিনেটত আমি কলেজ আৰু ইউনিভাৰ্চিটি সমূহতো আদিবাসী ল'ৰা ছোৱালীৰ কাৰণে সিট সংৰক্ষণৰ আমি ব্যৱস্থা কৰিম যাতে কলেজতো সিট থাকে ইউনিভাৰ্চিটিতো সিট থাকে আৰু ITI সমূহতো আমি আদিবাসী ল'ৰা ছোৱালীৰ কাৰণে আমি সিটৰ ৰিজাৰ্ভেশ্যন কৰিম। তাৰ উপৰিও আমাৰ আদিবাসী কল্যাণ পৰিষদৰ ফালৰ পৰাও বছৰি এক নিৰ্দিষ্ট সংখ্যক ছোৱালীক জিএনএম শিকাব পাৰিব এএনএম শিকাব পাৰিব আৰু যিবিলাক দুখীয়া ঘৰৰ ল'ৰা ছোৱালীক আমি আগুৱাই আনাৰ প্ৰয়োজনীয়তা আছে তেওঁলোকক আমি স্কলাৰশ্বিপ আদি দিব পাৰিম। মই আমাৰ ৰাজ্যৰ আদিবাসী জনতাৰ আবেগ বুজো। বহু সময় তেওঁলোকৰ মনত থাকে যে আমাৰ আদিবাসী নামটো যাতে হেৰাই নাযায়। তেওঁলোকে বহুত সময়ত এইটো কথা চিন্তা কৰি থাকে যে আদিবাসী নামটো আমাৰ হেৰাই যাব নেকি। এইবাৰ আমাৰ ডাইৰেক্টৰ টি ৱেলফেয়াৰ যি আছিল তাকো আমি চুক্তি অনুসৰি আদিবাসী আৰু টি ৱেলফেয়াৰ আমি নাম দিছো যাতে আমাৰ আদিবাসী নামটো হেৰাই যাব নোৱাৰে। আদিবাসীৰ সংস্কৃতি আদিবাসীৰ ভাষা আৰু আদিবাসীৰ সাহিত্য এই সকলোকে সংৰক্ষণৰ বাবেও আমি আমাৰ প্ৰচেষ্টা হাতত ল'ম। মই আপোনালোকক এই কথাই অনুৰোধ কৰিম যে আমাৰ সকলোৱে মিলি আমি যদি একেলগে প্ৰচেষ্টা চলাওঁ তেতিয়াহ'লে আমাৰ আদিবাসী সমাজখনৰ সাহিত্য সংস্কৃতি কৃষ্টি আমি জীয়াই ৰাখিব পাৰিম
আৰু তেখেতসকলক আমি উন্নয়নৰ এটা নতুন দিগন্তলৈ আমি লৈ যাব পাৰিম।